এটা কাহিনী এটা হৈ গ'ল। মই আহিছোঁ লোকেশ্যন ৰেকি কৰিবৰ কাৰণে আমাৰ গাঁৱৰ পৰা নদী পাৰ হৈ পেলাই এখন চৰত। এতিয়া ৰেকি কৰিব আহোঁতে মই এজন মানুহ লগ পালোঁ আৰু এই মানুহজনৰ বিষয়ে মইতো ক'তো কোৱা নাই, কিন্তু কি হৈছিল মোৰ লগত সেই বস্তুটো মই কৈছোঁ, বহুত ইণ্টাৰভিউত কৈছোঁ। তো মই সৰু থাকোঁতে চিনেমাৰ প্ৰতি যেতিয়া আগ্ৰহ জাগিল, তো চিনেমা যেতিয়া চাওঁ তেতিয়া পইচাটো কম আছিলে আৰু আমাৰ তাতে ভিডিঅ' হল আছিলে। ভিডিঅ' হল মানে ডাঙৰ কালাৰিং টিভিত VCR দি চিনেমা দেখায়। তো মই কণী চুৰ কৰোঁ ঘৰৰ পৰা, কণী চুৰ কৰি আনি পেলাই এই মানুহজনৰ তাত বিক্ৰী কৰোঁ। তেওঁ তাতে সেই ভিডিঅ' হলৰ ওচৰত পকৰীৰ দোকান কৰিছিল, তেওঁ তাত বিক্ৰী কৰি পেলাই পইচা দিছিলে তেওঁ, আৰু সেইখিনি পইচাৰে টিকেট কাটি পেলাই চিনেমা চাওঁ। আৰু তেনেকৈ চিনেমাৰ প্ৰতি আগ্ৰহ লাহে 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 বাঢ়ি গৈ গৈ আজি মই ফিল্ম মেকাৰ। মই সেই মানুহজনক আপোনালোকক দেখাই আছোঁ। মই হঠাৎ লগ পালোঁ, মই এতিয়া ৰিকগনাইজো কৰিব পৰা নাই ইমান বছৰৰ পিছত, মই দেখাই আছোঁ। এও হ'ল সেই ব্যক্তি যিজনে মোৰ পৰা কণী কিনি পেলাই মোক পইচা দিছিল, আৰু সেই কণীৰ পইচাৰে মই চিনেমা চাইছিলোঁ আমাৰ ভিডিঅ' হলত। এতিয়া মানুহজন তেতিয়া নাছিলে, মানে মাজত নাই, আৰু নদীও মানে গৰাখহনীয়াৰ ফলত বহুত মানুহ বিভিন্ন জেগাত গুচি গ'ল, ময়ো গুৱাহাটীত গুচি গ'লোঁ। তাৰপিছত মানুহজনক বহুত বছৰ, আজি মোটামুটি 20-22 বছৰ, 23 বছৰ, 25 বছৰমান হ'ব চাগে, ইমান বছৰ পিছত মানুহজনক লগ পাইছোঁ। এওঁ হ'ল মনচুৰ ভাই। এওঁৰ তাত মই কণী বিক্ৰী কৰি পেলাই চিনেমা চাইছিলোঁ। ভাল লাগিল আপোনাক লগ পাই পেলাই। ঠিক আছে, থেংক ইউ। লগ পাম আকৌ, বাই বাই।